8 অক্টোবৰৰ সন্ধিয়াটো দগাঁও অনাথ আশ্ৰমতে পাৰ কৰিছিলোঁ। আহক আমি আশ্ৰমখনৰ পৰিৱেশৰ মাজলৈ সোমাই যাওঁ। আমি দগাঁও অনাথ আশ্ৰমত উপস্থিত আছো। এয়া বাইদেউ উষা বাইদেউৰ কাষত আমি উপস্থিত আছো। সকলোকে নমস্কাৰ জনাইছো। মোৰ সোঁকাষে বাওঁকাষে ইয়াৰ আশ্ৰমৰ আৱাসীসকল আৰু আমাৰ পৰিয়ালৰ লোকসকল আছে। বাইদেউ আপুনি কিমান দিনৰ পৰা ইয়াত আছে জড়িত হৈ? 3 বছৰ হৈছে। এই আশ্ৰমখনৰ বিষয়ে অকমান কওকচোন, কেনেকৈ মানুহে যোগাযোগ কৰিব লাগিব, কি কি সুবিধা আছে ইয়াত? 50 বছৰ হ'ল। ৰাইজে চলাইছে। ইয়াৰ মানে ষ্টুডেণ্টখিনি কেনেকে ইয়াত আশ্ৰমিক যিসকল থাকে ইয়াতে তেওঁলোকে কেনেকে পঢ়া শুনা পৰা আদি কৰি এই খৰচবোৰ কোনে দিয়ে? ৰাইজে দিয়ে, নহয় জানো? আৰু খোৱা বোৱাখিনি ৰাইজে দিয়ে সকলো। সমিতি আছে নেকি? সমিতি তোমাৰ নামটো কি? অভিজ্ঞান। তোমাৰ ভাৰ্গৱ। তোমালোকৰ কি নাম? কোন শ্ৰেণীত পঢ়ি আছা? তোমাৰ 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 নাম? তোমাৰ নাম? তোমালোকৰ তোমাৰ নাম? তোমাৰ নাম? তোমালোকৰ নাম কৈ দিয়াচোন। প্ৰিয় বন্ধুসকল, এইসকল আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে আপোনালোকে অকণমান চিন্তা কৰিব। এই আশ্ৰমলৈ আপোনালোকে দান বৰঙণি দিলেহে আশ্ৰমখন সুন্দৰকৈ চলি থাকিব। বাইদেউ আপুনি কি ক'ব আৰু আমাৰ বন্ধুসকললৈ কি অনুৰোধ জনাব? তিনিগৰাকী পৰিচাৰিকাই বৰ কষ্টৰে আশ্ৰমখন পৰিচালনা কৰিছে। এইখন চৰকাৰী তেনেকুৱা সাহায্য নাপায়। তেওঁলোকে ৰাজহুৱা দান বৰঙণিৰে আশ্ৰমখন চলাই থাকিবলগীয়া হৈছে। বৰ্তমান আশ্ৰমখনত 18 গৰাকী আৱাসী আছে। এই আৱাসীসকলৰ পঢ়া শুনা স্বাস্থ্য সকলোকে তিনিগৰাকী পৰিচাৰিকাই চোৱা চিতা কৰিবলগীয়া হয়। এখন সমিতি অৱশ্যে আছে। আপুনিও এই আশ্ৰমখনলৈ আহিব। আপোনাৰ জীৱনৰ বিশেষ মুহূৰ্তবিলাকত এই আশ্ৰমখনক আৱাসীসকলক সহযোগিতা কৰিব। আপুনি আশ্ৰমলৈ আহিবলৈ মই আপোনাক সবিনয় অনুৰোধ জনাইছোঁ।